হাই ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে কুশলে আছে। আজি মই বনাম মধুৰিআমৰ জেলি। তাৰ বাবে মই লৈছোঁ মধুৰিআম আৰু ইয়াক মই ভালদৰে কাটি লৈছোঁ আৰু ইয়াক ভালদৰে ধুই ল'ম এতিয়া। আৰু এইখিনি মই প্ৰেছাৰ কুকাৰতে দিম যিহেতু, আৰু সেইবাবে মই ডাঙৰকৈ কাটি ল'লোঁ এনেকৈ। প্ৰেছাৰ কুকাৰত দি ল'লোঁ আৰু মই ইয়াত পানী দিম। পানী ইমানখিনি দিব যাতে মধুৰিআমখিনি ডুব যাই থাকে, বেছিকৈ দিব নালাগে। আৰু এইখিনি মই 3টা হুইচেল আহিব দিম। এইখিনি মই প্ৰেছাৰ কুকাৰৰ পৰা উলিয়াই ল'লোঁ। ভালদৰে গলি গৈছে আৰু মই এইখিনি ভাঙি দিলোঁ, একেবাৰে গোটেইখিনি একেলগে ভাঙি দিলোঁ। আৰু এইখিনি মই এতিয়া চেকি ল'ম এখন কটন কাপোৰ, তাৰ ওপৰত মই এনেকৈ চেকি ল'ম। চেকনিৰেও চেকিব পাৰে, এনেকৈ চেকিলে বেছি সুবিধা হয়। এইখিনি চেকি লোৱা হৈ গ'ল মোৰ, আৰু চাহ খোৱা কাপেৰে 7 কাপ হ'ল মোৰ এইখিনি। আৰু এতিয়া মই গেছত উঠাই দিলোঁ। এনেকুৱা এটা চচপেন লৈ প্ৰথমতে হাই ফ্লেমত উতল আহিব দিলোঁ 5 মিনিটমান, তাৰপিছত মিডিয়ামটো ল' কৰি দিলোঁ আৰু এনেকৈ মই ৰাখি দিলোঁ। আৰু এতিয়া 20 মিনিট হৈ গ'ল। মই এতিয়া ইয়াত চেনি দিম। এই একে কাপেৰে মই 1.5 কাপ চেনি দিছোঁ, আপোনালোকে বেছিও দিব পাৰে। আকৌ মিডিয়াম ফ্লেমত মই এনেকৈ উতল আহি থাকিব দিম আৰু মাজে মাজে লৰাই থাকিব, নহ'লে তলফালে লাগি যাব আৰু কাষৰ পিনেও লাগি যাব। আৰু এতিয়া 40 মিনিট হৈ গ'ল আৰু মই নেমু টেঙা দিম। 3 চামুচমান মই নেমু টেঙা দিছোঁ ইয়াতে। চেনি যদি আপোনালোকে অকণমান বেছিকৈ দিয়ে তেনেহ'লে নেমু টেঙাও অকণমান বেছিকৈ দিব, তেতিয়া মিঠা টেঙা দুয়োটা সোৱাদ একেলগে উঠিব তেতিয়া। পঞ্চাছ মিনিট হৈ গ'ল আৰু প্ৰায় এইখিনি হৈ আহিছে, গোটা হৈ আহিছে এইখিনি। তো এইখিনি হৈছে নে হোৱা নাই কেনেকৈ চেক কৰি চাব, আপুনি বাতি এটাত অকণমান পানী ল'ব আৰু ইয়াৰে কেইটোপালমান ইয়াতে দি দিব। যদি এইখিনি তলপিনে এনেকৈ একে ঠাইতে থাকে আৰু পানীখিনি আঁতৰাই দিয়াৰ পিছতো এইখিনি লৰচৰ নহয়, তেতিয়াহ'লে জানিব যে এইখিনি হৈ গৈছে। আৰু আপোনালোকে যদি পনীয়া কৰি ৰাখিব খোজে ইয়াতে বন্ধ কৰি দিব, নহ'লে যদি গোটা কৰিব বিচাৰে তেনেহ'লে আৰু অকণমান উতলাই থাকিব। এইখিনি ইয়াতে বন্ধ কৰি দিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত এইখিনি গোট মাৰিব। গ'ল মধুৰিআমৰ জেলি। আপোনালোকে যদি বনাব বিচাৰে তেনেহ'লে এনেকৈ বনাই চাবচোন। এইখিনি ঠাণ্ডা হোৱাৰ পিছত মই কাঁচৰ বটল এটাত ভৰাই থৈ দিলোঁ। আপোনালোকে এনেকৈ কাঁচৰ বটলত ভৰাই বহুত দিনলৈ ৰাখিব পাৰিব।